कोड दिखा देता हूँ। बाहर नहीं चला। तो वो खुद जाना है हैदराबाद 170, संगारेड्डी 106, जहीराबाद 56। NS9 नेशनल हाईवे 9 হায়দ্রাবাদ টু মুম্বাই কানেক্ট করে। নহ'লে চিধা চিধি গৈ থাকিলে এতিয়া হায়দৰাবাদ পাই যাম আৰু পিছফালে গ'লে মুম্বাই। आराम से एंट्रेंस। मंदिर যাম মন্দিৰটোৰ ভিতৰলৈ। বহুত ধুনীয়া মন্দিৰ হয়, বনাই থোৱা আছে কিবা কিবি। गणपति बप्पा मोरया। अक्षय ये पकड़ो जरा, कुछ मत करो। हाँ ये रिकॉर्डिंग हो। बहुत सीधा काम करो। अरे सॉक्स के साथ जा सकते ना? हाँ चलते हैं ना। गणपति बप्पा मोरया। रवि ये एक दांत तोड़ के रखा है तू और टूटा हुआ है। पहले से मतलब कोई तो झगड़ा हुआ था, उसके बाद वो दांत टूट गया। हिस्ट्री है क्या ये? क्या बात है। एक दांत टूटा हुआ रहता है। ओके गणेश মূৰ্তিৰ এটা দাঁত সদায় ভগা থাকে বুলি কৈছে সিহঁতে। মই নাজানিছিলোঁ আগতে, কিন্তু এতিয়া গম পাইছোঁ। अरे नहीं नहीं रहेगा रे। जा मधी
এইফালে দুফালে দুজন ভগৱানৰ মূৰ্তি আছে। এজন গণেশে হয়, খালি ৰংটো ক'লা। নন্দী আৰু শিৱলিংগ আছে। ভিতৰত মেইন ভগৱান। আৰু ইয়াত মোৰ লগৰ দুটাৰ ফটোশ্বুট চলি আছে। ৰেণ্ডম ক্লিকছ। এইটো পাহাৰৰ নিচিনাকৈ বনাই থৈছে সিহঁতি, আৰ্টিফিচিয়েল পাহাৰ। চ' এতিয়া আমি মন্দিৰটোৰ ভিতৰলৈ যাবলৈ ওলাইছোঁ। মন্দিৰৰ ভিতৰত গ'লোঁ, সেৱা কৰিলোঁ। মন্দিৰৰ পূজাৰে কমপ্লেইন কৰিছে যে ইয়াত চব মানুহ আহে, ফটো মাৰে, গুচি যায়, কিন্তু কোনো দৰ্শনেই নকৰে। কিন্তু বেয়া কথা আচলতে, মন্দিৰত আহিছে এতিয়া যাব লাগে ভিতৰলৈ। চ' ৰাতি হৈ গ'ল এতিয়া চব লাইট চাইট জ্বলিলে যাবই পাৰি আৰু। থেংকছ ফৰ ৱাচিং, লাইক এণ্ড কিপ ছাবস্ক্ৰাইব, বাই বাই।